এতিয়া 5 নম্বৰ গণিত চোৱা 5 নম্বৰ গণিতটোত কি কৈছে এল ৰেখাডাল এংগল এৰ সমদ্বিখণ্ডক এইটো হৈছে এল ৰেখা আৰু বি এলৰ ওপৰত যিকোনো এটা বিন্দু বিৰ পৰা এংগল এ বাহু দুটা লৈ বিপি আৰু বিকিউ দুডাল লম্ব চিত্ৰ 7.20 এইটো চোৱা দেখুৱা যে 1 নম্বৰ ত্ৰিভুজ APB APB কোনটো ত্ৰিভুজ APB এইটো ত্ৰিভুজ সৰ্বসম ত্ৰিভুজ AQB 2 নম্বৰত আছে BP সমান BQ বা V এংগল A দুই বাহুৰ পৰা সমদূৰত অৱস্থিত এই দুটা প্ৰশ্ন আমি কি কৰিব লাগে সমাধান কৰিব লাগে গতিকে চোৱা প্ৰথমতে আমি চিত্ৰ আঁকি লম 5 নম্বৰ প্ৰশ্ন এইটো এল ৰেখা এতে কিউ বি পি এইটো সমকোণ আছে এইটো কোণ আৰু এইটো কোণ সমান এতিয়া প্ৰমাণ চোৱা এল এংগল এৰ এংগল এক কি কৰিছে সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে এতেকে BAP কোণ সমান সমান VAQ কোণ তাৰ কাৰণ হৈছে একান্তৰ কোণ ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ABQৰ পৰা পাওঁ BAP কোণ সমান সমান VAQ কোণ এইটো হৈছে প্ৰদত্ত তাৰপিছত BPA সমান সমান BQA এইটো হৈছে প্ৰতিটো 90 ডিগ্ৰী সেইকাৰণে এই কোণ দুটা সমান তাৰপিছত AB সমান সমান AB এইটো হৈছে সাধাৰণ বাহু এতেকে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB এইটো কি বিধি মতে আশা ৰুল আশা স্বীকাৰ্য কাৰণ ইয়াতে স্বীকাৰ্য কাৰণ ইয়াতে কি হৈছে দুটা কোণ সমান হৈছে আৰু এটা বাহু সমান হৈছে গতিকে এইটো আশা ৰুল মতে বা আশা স্বীকাৰ্য মতে এই ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি ক'ব পাৰো এতেকে BP সমান সমান BQ কাৰণ হৈছে CPCT মতে BP আৰু BQ সমান হেয়ে আমি কি ক'ব পাৰো হেয়ে B বিন্দু এংগল
এৰ বাহু দুটাৰ পৰা সমুদ্ৰৱৰ্তী। তাৰপিছত 6 নম্বৰ প্ৰশ্ন চোৱা। 6 নম্বৰ প্ৰশ্নটোত দিছে কি যে চিত্ৰ 7.21ত AC সমান AE, AB সমান AD আৰু এংগল BAD সমান এংগল EAC দেখুৱা যে BC সমান DE। এতিয়া এইটোৰ আমি ছবি আঁকি ল'ম আগতে। ছবিটো চোৱা। A B C এটা আছে D আৰু এইটো হৈছে E। AC সংযোগ কৰা হৈছে। এতিয়া এইটো বাহুৰ লগত এইটো বাহু সমান, এইটোৰ লগত এইটো সমান, অৰ্থাৎ AB ৰ লগত AD সমান, AC বাহুৰ লগত AE বাহু সমান। এইখিনি আমি প্ৰমাণ কৰিব লাগে কি BC সমান DE। BAD কোণ সমান সমান এংগল EAC। BAD আৰু EAC কোণ দুটা সমান। গতিকে আমি কি লিখিব পাৰোঁ এতেকে দুয়োফালে যদি আমি DAC কোণ যোগ কৰোঁ তেতিয়াহ'লে কি পাম BAD যোগ DAC ইকুৱেল EAC কোণ যোগ DAC কোণ। গতিকে আমি কি লিখিব পাৰোঁ যে BAC কোণ ইকুৱেল EAD কোণ। এইটো 1 নম্বৰ দিওঁ। তাৰপিছত আমি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AED ৰ পৰা পাওঁ। কি পাওঁ চোৱা। AB সমান সমান AD এইটো প্ৰদত্ত। তাৰপিছত AC সমান সমান AE এইটো প্ৰদত্ত। তাৰপিছত BAC কোণ সমান সমান DAE কোণ। এইটো আমি 1 ৰ পৰা পাওঁ। 1 ৰ পৰা। গতিকে আমি কি লিখিব পাৰোঁ এতে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADE। এইটো বিধিটো কি আশা স্বীকাৰ্য। কোণ বাহু কোণ দুটা কোণ সমান। ইয়াতে দুটা বাহু সমান আৰু এটা কোণ। এইটো সৰি এইটো সাচ ৰোল হ'ব। সাচ স্বীকাৰ্য আশা নহয় সাচ। দুটা কোণ সমান হৈছে আৰু এটা বাহু সমান হৈছে। গতিকে
বাহু কোণ বাহু বা সাজ স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। এতেকে আমি কি ক'ব পাৰোঁ BC সমান সমান DE বিধিটো হৈছে CP CT মতে এইটো প্ৰমাণিত হ'ল।